ভিডিঅ'টো ৰাতি কৰিলোঁ, ভাবিলোঁ নাইট ভিউটো আপোনালোকক দি দিওঁ গাড়ীখনৰ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ যিসকলে এই ভিডিঅ'টো চাই আছে তেখেতসকললৈ মোৰ এটা বিশেষ অনুৰোধ যে যদি আপোনালোকে গাড়ীখন ল'ব বিচাৰে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব, আৰু যদি আপোনালোকে নলয় বা যদি আপোনালোকৰ চিনাকি কোনোবা আছে যি ধৰক কম দামত এখন ধুনীয়া টিপটপ কণ্ডিশ্যনৰ গাড়ী বিচাৰি আছে, তেনেহ'লে তেখেতক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এই বস্তুটো গাড়ীখনৰ বহুত ধুনীয়া লাগে, এনেকৈ পিটিক মাৰি দিলে ওলাই যায়, আৰু এই তলতো কিবা কিবি থ'ব পাৰে এনেকৈ। তাৰপিছত বেক চাইডৰ ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো আপোনালোকক দেখাই দিছোঁ। চাওক ভিতৰটো কিমান ধুনীয়া হৈ আছে, একদম পূৰা নিট এণ্ড ক্লিন হৈ আছে। বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। চাওক চিট কভাৰ সকলোবোৰ একদম ধুনীয়া হৈ আছে। এইফালে ধুনীয়া হৈ আছে চিট কভাৰ। যদি ফ্ৰণ্টৰ ডেছবৰ্ডটো চাই চাওক, একদম নিট এণ্ড ক্লিন। ভিডিঅ'ত ইমান ভালকৈ ধৰিব নোৱাৰিব পাৰে, কিন্তু ওচৰৰ পৰা যদি আপুনি গাড়ীখন চায় তেনেহ'লে তেতিয়াহে মানে বস্তুটো গম পাব কিমান ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। এয়া চাওক বেক চিটটো কিমান ধুনীয়া, একদম চাফা হৈ আছে। যদি কোনোবাই বিচাৰি আছে কম দামত এখন ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব। গাড়ীখনৰ মই আগতেও ভিডিঅ' বনাইছিলোঁ, তো তাত দামটো কোৱা আছে। মই এইটো ভিডিঅ'টো গাড়ীখনৰ প্ৰাইচটো আপোনালোকক কৈ দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। গুড মৰ্ণিং গাইজ, আজি হৈছে 25 অক্টোবৰ 2024, আৰু প্ৰথমতে গাড়ীখন আনলক কৰি লওঁ। তো কালি মই গাড়ীখনৰ ভিডিঅ' বনাইছিলোঁ ৰাতি, তো আজিও গাড়ীখন ধুনীয়াকৈ আপোনালোকক দেখুৱাম। প্ৰথমতে মই গাড়ীখন বাহিৰলৈ উলিয়াই ল'ম, তাৰপাছত আপোনালোকক এটা এটাকৈ বস্তু মই গাড়ীখনৰ আজি দেখুৱাই আছোঁ। তো প্ৰথমতে গাড়ীখন ষ্টাৰ্ট কৰি লওঁ, তাৰপাছত বাহিৰলৈ উলিয়াই লওঁ, তাৰপাছত আপোনালোকক সকলো দেখুৱাই আছোঁ। তো চাই থাকক ভিডিঅ'টো। গাড়ীখন চাওক একেবাৰতে ষ্টাৰ্ট হৈ গৈছে, আৰু আজি বতৰটো ঠাণ্ডা, ডাৱৰীয়া বতৰ। কালি ৰাতিৰ পৰা বৰষুণ দিয়ে আছে, এতিয়াও অলপ অলপ বৰষুণ দিয়ে আছে। গাড়ীখন মই এতিয়া বেক কৰি বাহিৰলৈ উলিয়াই ল'ম। তো চাব দেই, গিয়াৰটো লগাই দিম এতিয়া। গাড়ীখনৰ কিছুমান ফিচাৰ্ছ মানে বহুত ধুনীয়া লাগে। বেক গিয়াৰ লগোৱাৰ লগে লগে ছিগনেল জ্বলি গৈছে, আৰু এইটো চাউণ্ডো আহি যায়। বাহিৰৰ পৰা গাড়ীখনৰ কণ্ডিশ্যনটো এনেকুৱা ধৰণৰ। চাই লওক, মই ধুনীয়াকৈ গোটেই চাৰিওফালে আপোনালোকক গাড়ীখনৰ কণ্ডিশ্যনটো দেখুৱাই আছোঁ। সৰু সুৰা স্ক্ৰেটচ আছে, কিন্তু তথাপিও গাড়ীখন মানে ফুল্লি ধুনীয়া হৈ আছে, মজা কণ্ডিশ্যনত আছে। তো আগফালৰ পৰা এনেকুৱা। তো এইডোখৰৰ কথা মই আগৰটো ভিডিঅ'ত কৈছিলোঁৱেই, নাৰিকল পৰিছিলে, কিন্তু তথাপিও ভিতৰত একো ইয়াৰ ইম্পেক্ট পৰা নাই। মই এতিয়া বনেটখনো খুলি দেখুৱাম, লাহে লাহে দেখুৱাই আছোঁ। প্ৰথমতে এয়া চাই লওক, দৰ্জা সকলো চিল আছে।
এয়া সকলোবোৰ চিল আছে। তাৰপিছত এয়া চাওক, এয়া চব চিল আছে। কোনো এক্সিডেণ্টেল বা মাৰ খোৱা গাড়ী নহয়। এইবোৰ এনেকৈ চালেই গম পোৱা যায়। এক্সিডেণ্টেল গাড়ী হ'লে বা মাৰ খোৱা গাড়ী হ'লে মানে এনেকুৱা কণ্ডিশ্যনত গাড়ী নাপায়। ত' ভিতৰৰ কণ্ডিশ্যনটো চাই লওক, কালি ৰাতি দেখাইছিলোঁ। এয়া আগফালৰ দুখন পাৱাৰ উইণ্ড' দুইখনেই ধুনীয়া ৱৰ্কিং কৰি আছে, কিন্তু পিছফালৰ দুখন মেনুৱেল হয়। আৰু এতিয়া পিছফালৰটো চাই লওক। বেক চাইডৰ ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো এনেকুৱা ধৰণৰ। ৰাতি হয়তো ভিডিঅ'টোত ভালকৈ ধৰিব পৰা নাছিল, তো এতিয়া দিনতো মই দেখাই দিছোঁ। আগফালৰ ডেছবৰ্ডটো চাই লওক। মানে গাড়ীখন বহুত ধুনীয়া হৈ আছে, চলাবলৈও বহুত ভাল। আৰু গাড়ী অলৰেডি ষ্টাৰ্টতে আছে। আৰু ৰাতিপুৱা সময়ৰ কাৰণে মানে গাড়ীখনৰ অকণমান চাউণ্ডটো অলপ ডাঙৰ যেন লাগিছে, কিন্তু অলপ চলাই দিয়াৰ পাছত মানে একেবাৰে আপুনি মাতটো ধৰিবই নোৱাৰিব, একেবাৰে সৰু হৈ যায় চাউণ্ডটো। তো এইফালে এয়া চাওক, চিল আছে চব। তো মই বাকী সিফালৰ দৰজাখনো দেখাম, চাই থাকক ভিডিঅ'টো। তো এইফালে এয়া চাই লওক, দৰজা চিল। সকলোবোৰ ইয়াত চিল আছে। এয়া চাওক, চিল আছে। এইটো ছাইডৰ পৰা আগফালৰ ইণ্টেৰিয়ৰটো এনেকুৱা ধৰণৰ। আৰু এতিয়া মই এইখন দৰজা খুলি দেখাম। এয়া চাই লওক। আৰু এইফালে এয়া চাই লওক, দৰজা চিল আছে। এইফালে অকণমান কিবা দাগি অকণমান আছে তলফালে। এয়া চাই লওক, এয়া চিল আছে। মই গোটেই 4খন দৰজাই আপোনালোকক খুলি দেখুৱালোঁ। এতিয়া মই বনেটখন খুলি আপোনালোকক ইঞ্জিনটো দেখাই আছোঁ। গাড়ীখনৰ নামটো হৈছে Chevrolet Aveo UVA 2012 আগষ্ট মাহৰ মডেল হয়, আৰু পেট্ৰল ভাৰ্জন হয়। তো গাড়ীখনৰ বৰ্তমান ইঞ্চুৰেঞ্চ আৰু পলিউশ্যনটো ফেইল হৈ আছে, আৰু সেইকেইটা মই কৰি দিম বাৰু। তো ইঞ্জিন কণ্ডিশ্যনটো চাই লওক। সকলোবোৰ ইঞ্জিন চিল আছে। এয়া চাওক, এইফালে এপ্ৰন চিল আছে। তাৰপিছত এয়া চাওক, সকলোবোৰ চিল। এয়া কোম্পেনীৰ লেবেল লাগিয়ে আছে। মানে এক্সিডেণ্টেল হোৱা গাড়ীত এইবোৰ লেবেলটো মানে নাথাকে। আপোনাৰ যদি এইবোৰ চেঞ্জ কৰা হয়, তেনেহ'লে কোম্পেনীৰ লেবেল কেতিয়াও নাথাকে। তো এইবোৰতে গম পোৱা যায় যে গাড়ীখন কোনো ধৰণৰ এক্সিডেণ্টেল বা মাৰ খোৱা গাড়ী নহয়। আৰু যদি কিবা ইঞ্জিনৰ প্ৰব্লেম থাকে, তেনেহ'লে মবিলৰ এইটো খুলি চাব আৰু ৰেষ্টটো দি চাব। যদি ইয়াৰ পৰা কেনেবাকৈ ধোঁৱা মাৰে, তো তেতিয়া গম পাব যে গাড়ীখনৰ ইঞ্জিনৰ প্ৰব্লেম আছে। কিন্তু ইয়াত কোনো ধৰণৰ ধোঁৱা মৰা নাই, অলপো ধোঁৱা নাই।
তো আপোনালোকে নিশ্চিন্ত মনে গাড়ীখন ল'ব পাৰে। ইঞ্জিনৰ একো প্ৰব্লেম নাই, ইঞ্জিন পূৰা চিল আছে। আৰু গাড়ীখন লৈ যাওক, ধুনীয়াকৈ চলাওক, একো প্ৰব্লেম নাই গাড়ীৰ। আৰু এয়া চাওক বনেট চিল আছে। আৰু গাড়ীখনৰ যদি ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ সকলোবোৰ মই কৰি দিওঁ, তেনেহ'লে এই গাড়ীখনৰ ফিক্স প্ৰাইচ 1,10,000 টকা ফিক্স হ'ব। আৰু যদিহে এইখিনি আপোনালোকে নিজে কৰি ল'ম বুলি ভাবে, তেনেহ'লে আণ্ডাৰ 1 lakhsত গাড়ীখন লৈ যাব পাৰিব। তো যদি পচন্দ হৈছে তেনেহ'লে সোনকালে কণ্টেক্ট কৰিব। মই পিছফালৰ ডিকিটো খুলি আপোনালোকক দেখাই আছোঁ। এয়া চাওক, বেক চাইডটো এনেকুৱা ধৰণৰ। এয়া চাওক, সকলোবোৰ চিল আছে গাড়ীত। ডিকিটো যথেষ্টখিনি জেগা আছে। ইয়াত কেইবাটাও বেগ ভৰাই নিব পাৰিব। তাৰপিছত ইয়াৰ স্পেয়াৰ চকাটো দেখাই দিছোঁ। এয়া চাই লওক, স্পেয়াৰ চকাটো এনেকুৱা ধৰণৰ। গাড়ীখনৰ টায়াৰ কণ্ডিশ্যনটো এবাৰ দেখাই দিওঁ। মোটামুটি ঠিকেই আছে, টায়াৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে। এইফালে আগফালৰ টায়াৰটো চাই লওক। এইফালে এইটো আগফালৰ টায়াৰটো এনেকুৱা ধৰণৰ। আৰু এইটো টায়াৰ চাই লওক, এনেকুৱা ধৰণৰ। মানে টায়াৰ মোটামুটি ধুনীয়া হৈ আছে। আজি ভিডিঅ'টো ইমানে আছিল। সকলোবোৰ আপোনালোকক দেখুৱালোঁ। আৰু যদি গাড়ীখন কাৰোবাৰ পচন্দ হয় তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব। মোৰ নম্বৰটো স্ক্ৰীণত আহি আছে।